নমস্কাৰ বন্ধুসকল আজি মই এটা বিশেষ উদ্দেশ্যলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোক নিশ্চয় জ্ঞাত যে কৰ্ণাটক দিল্লী তামিলনাডু আদি ঠাইত চৰকাৰৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে বাছ ভাড়া ৰেহাইৰ বাবে বিশেষ ধৰণৰ বাছ পাছৰ ব্যৱস্থা কৰা হৈছে সেয়ে আমিও ভাৰতৰ ছাত্ৰ ফেডাৰেচনে 2010 চনৰ পৰাই অসমতো ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ পাছৰ ব্যৱস্থাৰ দাবীত ধাৰাবাহিক আন্দোলন চলাই আছোঁ আপোনালোকে জানেনে বাছ পাছ কি বাছ পাছ হ'ল এনে এক ব্যৱস্থা য'ত চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ ফৰ্ম প্ৰদান কৰিব আৰু এই ফৰ্মখিনি ফিল আপ কৰি জমা দিয়াৰ পিছত চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ পাছ প্ৰদানৰ ব্যৱস্থা কৰিব এটা ধৰা হওক বাছৰ ভাড়া 10 টকা আপোনালোকৰ আমাৰ গুৱাহাটী মহানগৰীত যদি 70% বাছ ভাড়া ৰেহাই প্ৰযোজ্য হয় তেতিয়া এই বাছ পাছখন দেখুৱাৰ পিছত আমি ছাত্ৰ-ছাত্ৰীসকলে 10 টকাৰ ঠাইত 3 টকাতে অহা যোৱা কৰিব পাৰিম অৰ্থাৎ আমাৰ 7 টকা ৰাহি হ'ব আমি এই আন্দোলন আৰম্ভ কৰিছিলোঁ 2010 চনত 2010 চনত পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ ছাত্ৰ-ছাত্ৰীৰ বাবে বাছ ভাড়া ৰেহাইৰ দাবীত আন্দোলন সংগঠিত কৰা হৈছিল কিন্তু দুখৰ বিষয় যে সেইবাৰ কৰ্তৃপক্ষই আমাৰ কোনো ধৰণৰ ইতিবাচক সঁহাৰি নিদিলে তাৰ ফলত আমি 2011 চনত পুনৰবাৰ আমাৰ ইছ্যুটোৰ সমৰ্থনত পোষ্টকাৰ্ড কেম্পেইনিং চলাওঁ তেতিয়াও আমি কোনো ধৰণৰ সঁহাৰি ভাৰতৰ ছাত্ৰ ফেডাৰেচনে বিগত 4 বছৰ ধৰি ছাত্ৰ-ছাত্ৰীৰ বাবে 70% বাছ ভাড়া হ্ৰাস বাছ পাছ প্ৰৱৰ্তন তথা গুৱাহাটী বিশ্ববিদ্যালয়লৈ বিনামূলীয়া বাছ সেৱা প্ৰদানৰ বাবে ধাৰাবাহিক আন্দোলন কৰি আহিছে দুবাৰকৈ ছাত্ৰ আন্দোলনৰ দ্বাৰা কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে আৰু 2 মাহ পূৰ্বে গুৱাহাটীৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা 5000 দাবী সম্বলিত পোষ্টকাৰ্ড পৰিবহণ মন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় কিন্তু ইয়াৰ কোনো এটাৰে সঠিক উত্তৰ পোৱা নগ'ল 2012 চনত আমি গুৱাহাটী মহানগৰীৰ প্ৰায় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীক লৈ দিছপুৰ ঘেৰা অভিযান সংগঠিত কৰোঁ আৰু সেইবাৰ আমাৰ আন্দোলনৰ ফলত কৰ্তৃপক্ষই 20% বাছ ভাড়া ৰেহাই ঘোষণা কৰিবলৈ বাধ্য হৈছিল উল্লেখ্য যে 2012 চনৰ বাছ ভাড়া ৰেহাইৰ দাবীত আমাৰ আন্দোলন আছিল অসমৰ ছাত্ৰ আন্দোলনৰ ইতিহাসত এক মাইলৰ খুঁটি কিন্তু অসম চৰকাৰে ছাত্ৰ আন্দোলনৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাই সেইবাৰো আমাৰ 20% বাছ ভাড়া ৰেহাইৰ ঘোষণা কাৰ্যকৰী নকৰিলে সেয়েহে 2013 চনত এইবাৰ 70% বাছ ভাড়া ৰেহাইৰ দাবীত আমি পুনৰ আন্দোলনমুখী হ'বলৈ বাধ্য হওঁ 2013 চনৰ আমাৰ আন্দোলনৰ এক বিশেষ গুৰুত্ব আছে কিয়নো ইতিমধ্যে হৈ থকা আকাশলংঘী মূল্য বৃদ্ধিৰ ফলত বাছ ভাড়া প্ৰায় দুগুণ বৃদ্ধি হৈছিল আৰু ই ছাত্ৰ-ছাত্ৰীৰ মূৰত এক অসহনীয় বোজাস্বৰূপ হৈ পৰিছিল 2018 চনৰ এপ্ৰিল মাহত আমি পুনৰবাৰ আমাৰ দাবীৰ সমৰ্থনত এক বিশাল জংগী আন্দোলন গঢ়ি তোলোঁ আৰু তাৰ কেইদিনমান পিছতে অসম চৰকাৰে মহানগৰীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 50% বাছ ভাড়া ৰেহাইৰ কথা চৰকাৰীভাৱে ঘোষণা কৰে যিটো কথা বিভিন্ন সংবাদ মাধ্যমযোগেও প্ৰচাৰিত হয় ই নিশ্চিতভাৱে আমাৰ দাবীক ন্যায্যতা প্ৰদানৰ জৰিয়তে সফলতাৰ দিশে আৰু এখোজ আগুৱাই নিয়ে এই যে 50% বাছ ভাড়া ৰেহাইৰ ঘোষণা এয়া আছিল বাছ ভাড়া ৰেহাইৰ দাবীৰ আন্দোলনৰ বাবে এক বৃহৎ ঐতিহাসিক সফলতা ছাত্ৰ বন্ধুসকল বৰ্তমান সময়ত বাছ ভাড়া ৰেহাইৰ দাবীৰ প্ৰাসংগিকতা আৰু বেছি বৃদ্ধি পাইছে কিয়নো আজিকালি বাছত উঠিলে 7 টকা লাগে অৰ্থাৎ ন্যূনতম ছাত্ৰ-ছাত্ৰী এজনৰ বাবে দৈনিক বাছ ভাড়াৰ নামতে 30 বা 40 টকা খৰচ হয় যিটো গুৱাহাটী মহানগৰীৰ সকলোবোৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে বহন কৰাটো সম্ভৱপৰ নহ'বও পাৰে SFI এই দীঘলীয়া আৰু আপোচবিহীন সংগ্ৰামৰ পৰিণতি স্বৰূপে আজি বাছ ভাড়া ৰেহাইৰ বাবে বাছ পাছৰ ফৰ্মসমূহ দ্বিতীয় অফিচত উপলব্ধ হৈ আছে এতিয়া ধৰা হওক আপোনাক বাছ পাছ লাগে তাৰ বাবে ফৰ্ম এখন আনিবলৈ আপুনি যাব লাগিব এতিয়া দ্বিতীয় অফিচলৈ যিটো অৱস্থিত লখৰাত গুৱাহাটী মহানগৰীৰ ছাত্ৰ বা ছাত্ৰী এজনে লখৰাৰ দ্বিতীয় অফিচৰ পৰা বাছ পাছৰ বাবে ফৰ্ম আনি কলেজত কৰ্তৃপক্ষৰ দ্বাৰা ফিল আপ কৰাৰ পিছত চহী কৰাই সেইখন জমা দিবলৈ আকৌ যাব লাগিব দ্বিতীয় অফিচলৈ যিটো অত্যন্ত দীঘলীয়া আৰু কষ্টকৰ প্ৰক্ৰিয়া এটা সেয়েহে আমি SFI দাবী জনাওঁ যে বাছ পাছৰ বাবে এই ফৰ্মসমূহ শিক্ষানুষ্ঠানতে দিয়াৰ ব্যৱস্থা কৰা হওক যেনেকৈ স্কলাৰশ্বিপৰ ফৰ্ম দিয়া হয় আৰু এই ফৰ্মসমূহ ফিল আপ কৰাৰ পিছত যিখন বাছ পাছ আহিব সেইখন চৰকাৰে কলেজত উপলব্ধ কৰাৰ ব্যৱস্থা কৰাওক বন্ধুসকল এটা কথা সুনিশ্চিত যে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ হাতত বাছ পাছ আহি নপৰালৈকে SFI আন্দোলন সংগ্ৰাম অব্যাহত ৰাখিব আৰু আমি আশা কৰোঁ যে আপোনালোকো আমাৰ এই সংগ্ৰামৰ অংশীদাৰ হওক আৰু আপোনালোকৰ অংশীদাৰিত্বই আমাৰ আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰক আপোনালোকৰ যদি বাছ ভাড়া ৰেহাইৰ আন্দোলনৰ বিষয়ে আৰু অধিক তথ্য জানিবলগীয়া থাকে তেনেহ'লে আপোনালোকে তলত দিয়া ফোন নম্বৰটোত যোগাযোগ কৰিব পাৰে অথবা ফেচবুকত গৈ SFI আছাম ষ্টেট কমিটি পেজখনৰ লগতো যোগাযোগ কৰিব পাৰে শেষত জন লেননৰ ভাষাৰে কওঁ তুমি ক'ব পাৰা মই সপোন পিয়াসী কিন্তু মই একমাত্ৰ নহয় আশা কৰোঁ তুমি এদিন আমাৰ লগ হ'বা আৰু এই পৃথিৱী এক হৈ পৰিব ধন্যবাদ My name is Leo Pradeepian. I'm from Tamil Nadu. I'm pursuing my masters in Guwahati. So with regard to the free bus pass which has been provided to the students, with regard to the state of Tamil Nadu, they provide free bus pass to the students while traveling to the college or schools.
So this movement of free bus pass is being taken forward by the SFI Tamil Nadu, and I wish and I think this should be implemented in the state of Assam.